কৰিছো আপোনাক আমাৰ টেক ডাটা ইউটিউব চেনেলত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো হ'ল যে আপোনাৰ apdcl ফালৰ পৰা apdcl ষ্টেচন এটা দিছে যে কনজিউমাৰ নাম্বাৰৰ লগত মোবাইল নম্বৰটো লিংক কৰিব কাৰণে আধাৰ নম্বৰ, মোবাইল নম্বৰ, ইমেইল আইডি আপুনি লিংক কৰিব পাৰিব। কেনেকৈ অনলাইনত কেনেকৈ কৰিব বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত বা ডেস্কটপত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। অপেন কৰাৰ পিছত আপুনি চাৰ্চ কৰিব apdcl চাৰ্চ কৰি আপুনি গুগল চাৰ্চত ক্লিক কৰিব। সার্চ করার লগে লগে এনেকৈ এটা ডেশবুক খোল খাব। আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড আপুনি ক্লিক কৰিব। ক্লিক অলপ লোডিং লৈ আছে নেটটো চলোৱাৰ কাৰণে। আপুনি সাইড বাৰ দেখা পাইছে। আপুনি ইয়াৰ পৰা বিল ইলেক্ট্ৰিচিটি বিল পেমেন্ট কৰিব পাৰিব। ইলেক্ট্ৰিচিটি বিলটো চাব পাৰিব। ৰিচাৰ্জ পেমেন্ট মিটাৰ কৰিব পাৰিব। এপ্লাই ফৰ নিউ কানেকশ্যন আপুনি নতুন কানেকশ্যন ল'লে আপুনি ল'ব পাৰিব। আপুনি তলফালে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি তলত চাইছে আপডেট কনজিউমাৰ মোবাইল নাম্বাৰ নিউ বুলি দেখাই আছে। আপুনি চাইছে ইয়াতে কৰিব পাৰিব। আপুনি ওপৰ চুইপ আপ কৰি পিনে আপুনি লেফ্ট চাইডত আপুনি চাইছে মোবাইল আপডেট মোবাইল নাম্বাৰ ইয়াতো আপুনি ক্লিক কৰিব পাৰিব। মই ইয়াতে ক্লিক কৰি আপোনাক দেখুৱাম। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ডেশবুক খোল খাব কনজিউমাৰ নাম্বাৰ। এনেকৈ ডেশবুক খোল খোৱাৰ লগে লগে আপুনি আপোনাৰ কনজিউমাৰ নম্বৰটো ইয়াত ফিল আপ কৰিব লাগিব। মই মোৰ কনজিউমাৰ নম্বৰটো কপি কৰি থৈছোঁ। মই ফিল আপ কৰি আছোঁ। আপুনি চাইছে মোৰ কনজিউমাৰ নম্বৰটো মই ফিল আপ কৰিছোঁ। কৰি পিনে আপুনি টিৰ বটনটোত ক্লিক কৰিব। কৰাৰ লগে লগে এনেকৈ ডেশবুক খোল খাব। আপোনাৰ নাম চাব পাৰিব, কাৰ নামত আপোনাৰ কাগজটো আছে। মোবাইল নম্বৰটো মোৰ ৰেজিষ্টাৰ কৰা আছে। অকুপেশ্যন কি আপুনি চেঞ্জ কৰিব পাৰিব। মোৰ আপুনি আছে গভ এমপ্লয়ী PSU এমপ্লয়ী আধাৰ বুলি আপুনি দিব। ইমেইল আইডি আপুনি ৰেজিষ্টাৰ কৰিব। পোষ্ট পেইড ইয়াত লিখা আছে। আধাৰ নম্বৰ আপুনি ছাবমিট কৰিব। তলত আপোনাৰ ছাবমিট বটন দেখা হৈছে, তাত ক্লিক কৰি দিব। আপোনাৰ লিংক হৈ যাব। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই অনেক ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। থেংক ইউ।